এইখন দেখতে নেলাগে বুৱাব মিছাতে তেজৰে নৈ কাকতি কৰিছো বুকুৰে হহুদৰ ময়ে সমূহৰ হৈ সোণেৰে সজা সুন্দৰ খনখনি কোনে জুই জ্বলালে হাই অচিনা হুকুনি চলনাতে পৰি আজি ভাঙি চিঙি যায় অচিনা হুকুনি চলনাতে পৰি আজি ভাঙি চিঙি যায়। নমস্কাৰ বন্ধুসকল, ভিডিঅ'টোৰ আৰম্ভণিতে কথা এটা ক'ব বিচাৰিছো। মানে এইকেইদিন দুদিনমান ধৰি এপটোত কি প্ৰব্লেম দিছে জানো, ভইচ বিলাক নিজে নিজে চেঞ্জ হৈ যায়, বাকী একোৱে কৰা নাই। বিশেষকৈ মোৰ ভইচটো আগৰ নিচিনা হৈ থকা নাই, গতিকে প্লিজ আপোনালোকে বেয়া নেপাব। আশা কৰিছো অতি সোনকালে ভাল হৈ যাব। তাকে সানি ময়ো ভাবিছো শুন মস্তি মই গান এটা গাম এতিয়া শুন। অকে। সংগ্ৰাম আন এটি নাম জীৱনৰে, সমস্যা আন এটি নাম জীৱনৰে। কিবা বুজি পালি গানটোৰ পৰা? ইয়েছ, জীৱন আছে যেতিয়া সমস্যা আহিবই, গতিকে নো প্ৰব্লেম। গুড মৰ্নিং ছাৰ। Okay, good morning, বাচ্চাহঁত গুড মৰ্নিং। আজি স্কুললৈ নাহিল উৰেকান্ত, কিন্তু আহিল আমাৰ টিম্পু। কেছটো কি কচোন ক। ছাৰ, আছে গৰু নেবাই হাল, নেজানো কিয় উৰেকান্ত অহা নাই, গতিকে ক্লাছটো আৰম্ভ কৰি দিয়াই ভাল। বা তাৰ মানে তয়ো ডায়লগ বিলাক শিকি ললি। তহঁতে চব ডায়লগ মাতি মোক পাগল কৰি মাৰ, সেইটোৱে কাম তহঁতৰ নহয় জানো? ছাৰ, নৈ সমান বব কোন, আপোনাৰ সমান হব কোন? আপুনি হৈছে শিক্ষক, আমি হৈছো ছাত্ৰ, মাতিব লাগে ডায়লগ। তাৰপাছত কি ছাৰ? কেছটো নগেন, তয়ো একে পানীয়া মাছ হলিকে ন, একে পানীয়া মাছ। ৰখ তহঁতক চিধা কৰিবই লাগিব, তহঁতক শুদ্ধ পথলৈ আনিবই লাগিব। ছাৰ, আমিতো শুদ্ধ পথতে আছো, ডায়লগ মতাটো কিবা ভুল নেকি ছাৰ? বাদ দিয়ক সেইবিলাক কথা, ক্লাছটো আৰম্ভ কৰি দিয়ক। বাদ দিব লাগে ন? ৰখ, আজি এনেকুৱা খাতৰা প্ৰশ্ন সুধিম। সেইটো ছাৰ আপোনাৰ কথা, আপুনি কিমান খাতৰা প্ৰশ্ন সুধে সেইটো আপোনাৰ কথা। কিন্তু ছাৰ, তাৰ আগতে আপোনাক মই এটা কথা ক'ম বুলি ভাবিছো। কি কথা কবি তই, কি কথা? ছাৰ, আপোনাক মই কাহিনী প্লাছ সাঁথৰ এটা সুধিম বুলি ভাবিছো। কি কাহিনী প্লাছ সাঁথৰ? এইটো আকৌ কেনেকুৱা কথা? ছাৰ, মই যিটো আপোনাক ক'ম সেইটো হৈছে কাহিনী, কিন্তু সেই কাহিনীটোৰ মাজত এটা সাঁথৰ লুকাই আছে, গতিকে আপুনি সেই সাঁথৰটো ক'ব লাগিব, সাঁথৰটোৰ উত্তৰটো দিব লাগিব। হয় নেকি? ঠিক আছে, প্ৰথমতে তই কাহিনীটো কৈ লচোন। শুনক ছাৰ, কাহিনীটো আমাৰ ককা এজনে কৈছিলে, এইটো নৰ্মেল কাহিনী দেই, এইটো সকলোৱে জানে, বহুত মানুহে জানে। কাহিনীটো এনেকুৱা ধৰণৰ, এখন গাঁৱত এজন বুঢ়া মানুহ আছিলে। বুঢ়া তেনেকে নহয় ছাৰ, অকণমান বুঢ়া হৈছে, কিন্তু বহুত দূৰলৈ খোজকাঢ়ি যাব পাৰে তেওঁ। লগতে ছাৰ, তেওঁ ফুটবল খেল চাই বহুত ভাল পায়। আপুনিতো গম পায় ছাৰ, আগৰ দিনত প্ৰতিখন গাঁৱতে নহলেও প্ৰায়বিলাক গাঁৱতে ফুটবল খেল খেলায়। আৰু ছাৰ, যিমান ফুটবল খেল হয়, সেই বুঢ়া মানুহজন সেই ফুটবল খেল চাবলৈ যায়। যিমান দূৰ নহওক ছাৰ, খোজকাঢ়ি ফুটবল খেল চাবলৈ যায়। বহুত ভাল পায় তেওঁ। হয় নেকি? তাৰ পাছত কি হ'ল? তাৰ পাছত ছাৰ, আপুনিতো গম পালে, সেই বুঢ়া মানুহজন য'তেই হ'লেও ফুটবল খেল চাবলৈ যায়। আৰু ফুটবল খেলত তেওঁ যিডোখৰ ঠাইত বহি থাকে, তেওঁৰ ওচৰত প্ৰায় 2 মিটাৰ দূৰলৈকে মানুহ একজনো নবহে। হা? এইটো আকৌ কেনেকুৱা কথা? তেওঁ ফুটবল খেল চাবলৈ যায়, তেওঁ ফুটবল খেলত বহি থাকে, আৰু তাৰ ওচৰত 2 মিটাৰ দূৰলৈকে কোনো মানুহেই নবহে। গতিকে ছাৰ, সেইটোৱে মেইন কথাটো। আপুনি ক'ব লাগে যে সেই মানুহজনৰ ওচৰত 2 মিটাৰ দূৰলৈকে যে কোনো নবহে, তেখেতৰ ওচৰত যে কোনো মানুহেই নবহে, কাৰণটো কি ছাৰ? কাৰণ মই কেনেকে জানিম তাৰ ওচৰত কিয় মানুহ নবহে? মানুহে বেয়া পায় চাগে তেওঁক। কিয় কথাটো মই ধৰিব পৰা নাই। ছাৰ, অকণমান ভাবি চাওকচোন, জানিব। আৰে, তই আকৌ এইবিলাক কি কথা কৈ আছ বাৰু? হা, তেখেতক কিয় মানুহে বেয়া পায়, কিয় মানুহে তেওঁৰ ওচৰত নবহে, মই কেনেকে জানিম? সেইটো সিহে জানিব। ছাৰ, আপুনি উত্তৰটো নেজানে? নেজানো। তেনেহলে শুনক ছাৰ। ঠিক আছে দে, কৈ যা। ছাৰ, আপোনাকতো মই কৈছিলো সেই বুঢ়া মানুহজন ফুটবল খেল বহুত ভাল পায় বুলি। এইটো গম পাইছো, বাকীখিনি ক, কিয় মানুহে তেওঁৰ ওচৰত নবহে সেই কথাটো ক। হয় ছাৰ, তেওঁতো বহুত ভালদৰে ফিল্ডত বহি ফুটবল খেল চাই থাকে, আৰু আনফালে ফিল্ডৰ ভিতৰত 2টা টিমে ফুটবল খেলি থাকে। ইমানলৈকেতো সকলো ঠিকেই আছে ছাৰ, কিন্তু যেতিয়া এটা পাৰ্টিয়ে গোল দিবৰ কাৰণে বলটো নিব, সেইটো সময়তে ককাৰ এনেকুৱা আনন্দ লাগে, আনন্দত আত্মহাৰা হৈ মাৰ গোল বুলি এনেকৈ চিঞৰি তেওঁ নিজৰ ভৰিটোৰ দ্বাৰা এক চুট মাৰি পঠাই দিয়ে।
কি হয় ছাৰ এফালে ফিল্ডৰ ভিতৰত বলটোক মানে ফুটবলটো খেলুৱৈবিলাকে শ্বুট মাৰি থাকে আৰু আনফালে বল খেলৰ আনন্দতে সেই ককাজনে নিজৰ ভৰিটোৰ দ্বাৰা এনেই শ্বুট মাৰি থাকে তেওঁৰ ওচৰতো ছাৰ মানুহ বহি থাকে গতিকে ছাৰ ফুটবল খেলৰ যিটো ইণ্টাৰেষ্ট যিটো আনন্দ সেই আনন্দত আত্মহাৰা হৈ ককাজনে ওচৰত থকা মানুহবিলাককে গুৰ মাৰি পায় শ্বুট মাৰি পায় গতিকে কথাটোতো বিৰাট খাতৰা হৈ গ'ল আৰু ছাৰ সেই ঘটনাটোৰ পাছত যেতিয়া ফুটবল খেলত মানুহবিলাকে সেই ককাজনক দেখে সেই বুঢ়া ককাজনক দেখে তেতিয়া তেওঁৰ ওচৰত 2 মিটাৰ দূৰলৈকে কোনেও নবহে কাৰণ ছাৰ কোনেনো তেওঁৰ পৰা মানে ফুটবল খেলৰ লগতে গুৰ খাব কোনে চুট খাব ছাৰ গতিকে ছাৰ 2 মিটাৰ দূৰলৈকে কোনেও নবহে কথা মানে সেইটো মানে ককাৰ বিয়াত ইণ্টাৰেষ্ট ছাৰ ক'বলৈ বাকী নাই বিৰাট ভাল পায় তেওঁ ফুটবল খেল আচ্ছা দে হ'ব দে এইবিলাক কথা পাতি থাকিলে ক্লাছটো আজি আৰম্ভ কৰাই নহ'ব বাৰু হৰি তই এটা কবিতা মাতি দে পটাপট জলদি মাতি দে অ'কে ছাৰ হ'ব দিয়ক ছাৰ আজি ছাৰ মই মানে সপোনাৰ্থ কবিতা লিখি অনা নাই এটা বহুত ধুনীয়া কবিতা লিখি আনিছোঁ ছাৰ আপুনি শুনক ঠিক আছে দে কি কবিতাটো লিখি আনিছ শুনি চাওঁচোন দে অ'কে ছাৰ তেনেহ'লে মই আৰম্ভ কৰোঁ আজিকালি ডেকাবোৰৰ দামী বাইক ফোন খুৰা খুৰীহঁতে মাৰি থাকে বিভিন্ন ধৰণৰ লোন আজি লাগে 100 টকা কাইলৈ লাগে 200 টকা মুঠতে লাগে পইচা ইফালে ইনকম হয় সিফালে দিব লাগে যেন পইচাবোৰ কেৱল হয় চুইচা কোনোবাই খায় ড্ৰাগছ কোনোবাই আকৌ খায় গাঞ্জা ভাল কামত মন নিদি বেয়া কামত দিয়ে ধান্দা কিছুমানে খায় দামী বস্তু বহুতে খেলে জোৰা খেলি পইচা পালে পইচা গ'লে খাই দিয়ে আকৌ হুৰা কিনো নহ'ব খুৰা খুৰীহঁতৰ হয় বহুত টেনচনৰ কথা ভাবি যেন সোনকালে পাবগৈ পেঞ্চন বা মজা সুন্দৰ কবিতা লিখিলি কিন্তু দেই তই বহুত দিনৰ মূৰত বহুত দিনৰ পাছত বঢ়িয়া থেংক ইউ ছাৰ আচ্ছা হ'ব দে চানি তই এবাৰ এটা প্ৰশ্ন উত্তৰ দেচোন অ'কে ছাৰ দে তই কচোন মৌ মাখিবিলাকৰ ৰসবিলাক কিয় ইমান মিঠা খাবলৈ কিয় মিঠা লাগে মানে যেতিয়া মৌ বাহ আমি পাৰোঁ সেই বাহটো থকা যিবিলাক ৰস থাকে সেইবিলাক খাবলৈ কিয় ইমান মিঠা হয় কেছটো কি কেছটো মানে নগেন ছাৰ আপুনি ভালদৰে শুনক আপুনি ভালদৰে মন দি শুনি যাওক মই এটা সৰু কাহিনী ক'ম আৰু সেই কাহিনীটো শুনিলে আপুনি সকলো গম পাই যাব হয় নেকি ঠিক আছে ছাৰ পোনপ্ৰথমে 11 শতিকাত মানে ছাৰ 11 শতিকাত পশ্চিম ইউৰোপীয়সকলে চেনি আৱিষ্কাৰ কৰিছিল আৰু ছাৰ সেই চেনিখিনি খাবলৈ বহুত মিঠা আছিল বহুত সুন্দৰ আছিল ছাৰ মহাপণ্ডিত কি মানে ঘূৰাই পকাই কৈ আছ চেনি খাবলৈ মিঠাই চেনি হোৱাটো মিঠাই বাকীখিনি কৈ যা হয় ছাৰ সেই কথাটো মানে চেনি আৱিষ্কাৰ হোৱা কথাটো গোটেই বিশ্বতে সেইটো সময়ত বিয়পি পৰিছিল বহুতে খাবলৈ মন কৰিলে চেনি খাবলৈ বহুত সুন্দৰ মিঠা গতিকে ছাৰ কথাটো গৈ আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ কাণত পৰিলগৈ হয় ছাৰ ভগৱান শ্ৰীকৃষ্ণয়ো গম পালে যে পশ্চিম ইউৰোপীয় লোকসকলে চেনি আৱিষ্কাৰ কৰিছে যিহেতু ছাৰ চেনিবিলাকৰ হোৱাটোতো বহুত মিঠা সেইকাৰণে ভগৱান শ্ৰীকৃষ্ণৰ মন গ'ল চেনি খাবলৈ কিন্তু তেওঁ চেনি খাবৰ কাৰণে পৃথিৱীলৈনো কেনেকৈ নামি আহিব মানুহবিলাকেতো ভাবিব যে ভগৱানটো ইমান লোভীয়ানা যে চেনিৰ কথা শুনিয়ে খাবলৈ আহিছে গতিকে ছাৰ ভগৱান শ্ৰীকৃষ্ণই বেলেগ এজন মানুহৰ ৰূপ লৈ পশ্চিম ইউৰোপৰ ফালে নামি আহিলে আৰু তাত মানুহবিলাকে যিবিলাক চেনি আৱিষ্কাৰ কৰি থৈছিল সেই সকলোবিলাক চেনি খাই পেলালে কিন্তু ছাৰ সেইদিনাখন ভগৱান শ্ৰীকৃষ্ণৰ ভাগ্যখন অকণমান বেয়া আছিল অন্য মানুহবিলাকে মানে যিবিলাক মানুহে চেনি আৱিষ্কাৰ কৰিছিল সেই মানুহবিলাকে আহি দেখি পালে কিন্তু সেইজনে যে ভগৱান শ্ৰীকৃষ্ণ সিহঁতে গম পোৱাই নাছিল গতিকে সেই মানুহজনক ধৰি বান্ধি বহুত শাস্তি দিয়া হ'ল হয় ছাৰ এতিয়াতো ভগৱান শ্ৰীকৃষ্ণৰ একো উপায় নাই তেওঁ মই ভগৱান বুলি কৈ দিবও নোৱাৰে যদি তেনেকৈ কৈ দিয়া হয় তেনেহ'লে তেওঁ মানুহৰ ওচৰত বহুত লাজ পাব গতিকে সকলোবিলাক শাস্তি সহ্য কৰি তেওঁ তাৰ পৰা গুচি আহিলে এই ঘটনাটোৰ পাছতে ছাৰ 2 মাহমান পাৰ হ'ল তাৰ পাছত এদিন এটা বৃহৎ পৰিকল্পনাৰ দ্বাৰা ইউৰোপীয় লোকসকলে এটা প্ৰকাণ্ড ঘৰত বহুত ডাঙৰ ঘৰত সম্পূৰ্ণকৈ চেনি আৱিষ্কাৰ কৰিলে আৰু সেই চেনিখিনি পৃথিৱীৰ বিভিন্ন ঠাইলৈ বিক্ৰী কৰিবৰ কাৰণে সিদ্ধান্ত ল'লে কিন্তু আনফালে ছাৰ ভগৱান শ্ৰীকৃষ্ণই গম পালে সেই কথাটো তেতিয়া তেওঁ ভাবিলে না সিহঁতে মোক বহুত শাস্তি দিলে গতিকে সিহঁতক ময়ো শাস্তি দিম এই বুলি ভাবি পৃথিৱীত যিমান মৌ মাখি আছে সকলোকে তেওঁ মাতি পঠালে তেখেতৰ আদেশ মতে ছাৰ পৃথিৱীত যিমান মৌ মাখি আছে সকলোবিলাক আহিলে আৰু ভগৱান শ্ৰীকৃষ্ণই অৰ্ডাৰ দিলে যে হেই মৌ মাখি যা পশ্চিম ইউৰোপৰ ফালে এটা প্ৰকাণ্ড ঘৰত চেনি আৱিষ্কাৰ কৰা হৈছে বহুত চেনি আছে গতিকে তহঁতে সম্পূৰ্ণকৈ এটাও যাতে চেনি বাকী নাথাকে চব খাই পেলাবি যা হয় ছাৰ ভগৱান শ্ৰীকৃষ্ণৰ আদেশ মতে মৌ মাখিবিলাক আহিলে আৰু পশ্চিম ইউৰোপৰ সেই প্ৰকাণ্ড ঘৰটোত যিবিলাক চেনি আছিল সকলোবিলাক চেনি খাই খতম কৰি পেলালে এটাও চেনি বাকী নাথাকিলে গোটেইবিলাক চেনি খাই শেষ
আৰু ছাৰ সেই ঘটনাটোৰ পাছতে মানে মৌ-মাখিবিলাকে চেনি খাই অহাৰ পাছতে যিবিলাক মৌ-বাহ বনাইছিল আৰু সেই মৌ-বাহত পোৱা ৰসবিলাকৰ সোৱাদটো মিঠা হৈ পৰিছিল কাৰণ ছাৰ তাত চেনিৰ সোৱাদটো পৰিছিল যে লগতে ছাৰ মৌ-মাখিবিলাকে ইমানেই চেনি খাইছিল যে তেতিয়াৰ পৰা আজি পৰ্যন্ত মৌ-মাখিৰ ৰসবিলাক সদায় মিঠা হৈয়ে থাকিল গতিকে ছাৰ মৌ-মাখিৰ ৰস বা মৌ-বাহৰ ৰসটো মিঠা হোৱাৰ এইটোৱে মেইন কাৰণটো এইটোৱে মেইন কেছটো ছাৰ ভাবি বৰ খাতৰা কাহিনী কৈছ হয় ছাৰ আপোনাৰ কাহিনীটো শুনি কেনেকুৱা লাগিলে ভালে লাগিল দে হ'ব দে আজি ক্লাছটো ছুটি মানে ছাৰে দেখোন একোৱে নকলে ভালদৰে কাহিনীটো ভাল পালে নে বেয়া পালে বাৰু তাকে তবে ময়ো ধৰিবই নোৱাৰিলো দেখোন